ভিএলি বন্ধু বান্ধৱীসকল আপোনালোকে CSC ৰ পৰা মাত্ৰ 828 টকাত বাইকৰ ইঞ্চুৰেঞ্চ কৰিবলৈ প্ৰথমতে ডিজিটেল সেৱা পৰ্টেলত যাব যোৱাৰ পিছত লগইন কৰি ল'ব তাৰ পিছত ইয়াতে CSC ID পাসওয়াৰ্ড আৰু ক্যাপচা ফিল কৰি লৈ সাইন ইনত ক্লিক কৰি ল'ব সাইন ইনত ক্লিক কৰাৰ পিছত ইয়াতে ইঞ্চুৰেঞ্চ বুলি এটা অপচন পাব ইয়াতে ক্লিক কৰি ল'ব তাৰ পিছত ইয়াতে মটৰ ইঞ্চুৰেঞ্চ বুলি দেখা পাব ইয়াতে জাস্ট ক্লিক কৰি ল'ব তাৰ পিছত বহুত কেইটা কোম্পানী আপোনালোকে ইয়াত চাব পাৰিব CSC পৰা more than 30 কোম্পানীছৰ পৰা আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰে সো মই আজি দেখাই দিম আপোনালোকে SBI ৰ পৰা মাত্ৰ 828 টকাত কিদৰে আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব সো ইয়াৰ পৰা আপোনালোকে যিকোনো কোম্পানী সিলেক্ট কৰি ল'ব পাৰে কিন্তু মই আজি SBI ৰ পৰাহে দেখাই দিম সো ইয়াৰ পৰা আপুনি SBI ত ক্লিক কৰি ল'ব তাৰ পিছত SBI ৰ ইঞ্চুৰেঞ্চৰ যেটো পৰ্টেল আছে তাতে আপুনি লগইন হৈ যাব লগইন হৈ যোৱাৰ পিছত ইয়াতে ফাৰ্স্ট পাৰ্টি কৰিব নে থাৰ্ড পাৰ্টি কৰিব আৰু বিভিন্ন ধৰণৰ ভেহিকল আছে হেবিলাক ইয়াতে চাব পাৰিব সো আজি আমি থাৰ্ড পাৰ্টিত কিদৰে কৰে হেতু দেখাই দিম তাৰ পিছত বন্ধুসকল ইয়াতে কৰ্পোৰেট বুলি সিলেক্ট কৰি ল'ব ইন্ডিভিজুৱেল সিলেক্ট কৰিব নালাগে ইয়াৰ ৰিজন কি মই পিছত আপোনালোকক কৈ আছো নহলে আপোনালোকক 50 টকা আৰু বেছি ভৰিব লগা হ'ব পাৰে তাৰ পিছত ইঞ্চুৰেঞ্চখনৰ পলিচি ল্যাপছ হৈছে নেকি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে গাড়ীৰ নাম্বাৰ এন্টাৰ কৰি ল'ব তাৰ পিছত ইয়াতে ফেটছত ক্লিক কৰিব আৰু তাৰ পিছত ইয়াতে গাড়ীৰ ডিটেইলছ দেখা পাব তাৰ পিছত নেক্সটত ক্লিক কৰি ল'ব তাৰ পিছত ইয়াতে গাড়ীৰ ৰেজিষ্ট্ৰেচন ডেট আৰু RTO ইয়াতে দেখা পাব তাৰ পিছত নেক্সটত ক্লিক কৰি ল'ব তাৰ পিছত ইয়াতে চাব পাৰিব যে 887 দেখাইছে ইয়াতে যেটো আপোনাৰ চেসিস নাম্বাৰ আছে লাষ্ট 5 ডিজিট নাম্বাৰ ইয়াতে এন্টাৰ কৰি ল'ব আৰু ভেৰিফাইড ক্লিক কৰিব তাৰ পিছত আকৌ বেক কৰি ল'ব তাৰ পিছত এগেইন বেক কৰি ল'ব তাৰ পিছত আকৌ বেক কৰি ল'ব তাৰ পিছত ইয়াতে ইন্ডিভিজুৱেল বুলি সিলেক্ট কৰি ল'ব তাৰ পিছত নেক্সটত ক্লিক কৰি ল'ব তাৰ পিছত নেক্সটত ক্লিক কৰি ল'ব তাৰ পিছত বন্ধুসকল ইয়াতে থাৰ্ড পাৰ্টি প্ৰপাৰ্টি ড্যামেজ বুলি অপচন আছে ইয়াতে জাস্ট ক্লিক কৰি ল'ব তো 50 টকা এটা ডিসকাউন্ট পাই যাব আপুনি তাৰ পিছত ইয়াতে আকৌ লাষ্ট 5 ডিজিট চেসিস নাম্বাৰ এন্টাৰ কৰি ল'ব আৰু ভেৰিফাইড ক্লিক কৰিব তাৰ পিছত ইয়াতে ইঞ্জিন নাম্বাৰ আৰু চেসিস নাম্বাৰ শো হ'ব তাৰ পিছত কন্টিনিউত ক্লিক কৰি ল'ব তাৰ পিছত কাস্টমাৰ জনৰ নাম ইয়াতে এন্টাৰ কৰি ল'ব RC বুকখনত আছে তাতে চাই কেনে আপুনি ইয়াতে নাম জেন্ডাৰ তাৰ পিছত এজ তাৰ পিছত এড্ৰেছ ইত্যাদি আদি এন্টাৰ কৰি ল'ব তাৰ পিছত ইয়াতে নো সিলেক্ট কৰি ল'ব আৰু নেক্সটত ক্লিক কৰি ল'ব তাৰ পিছত ইয়াতে CSC পেমেন্ট গেটৱে সিলেক্ট কৰি ল'ব আৰু মেক পেমেন্টত ক্লিক কৰি ল'ব তাৰ পিছত আপোনাৰ CSC ID ইয়াতে শো হ'ব CSC ৰ পাসওয়াৰ্ড ইয়াতে এন্টাৰ কৰি ল'ব আৰু তাৰ পিছত ওয়ালেট পিন এন্টাৰ কৰি ল'ব আৰু পেত ক্লিক কৰি ল'ব সো বন্ধুসকল চাব পাৰে সাকসেসফুলি আমাৰ ইঞ্চুৰেঞ্চটো হৈ গৈছে ইয়াৰ পৰা পলিচি কপিটো আপুনি ডাউনলোড কৰি ল'ব আৰু কাস্টমাৰক প্ৰিন্ট কৰি দিব সো আপোনাৰ ওয়ালেটৰ পৰা 743 মান কাটি লৈছে আৰু বাকিখিনি আপোনাৰ কমিশন হিচাপ মতে থাকিব আৰু এই ৰিসিপ্টখন আপুনি কাস্টমাৰক প্ৰিন্ট কৰি দিব আৰু এইদৰে আপুনি অতি সহজে কেৱল 5 মিনিটৰ ভিতৰত আপোনাৰ কাস্টমাৰক মাত্ৰ 828 টকাত আপুনি এটা SBI ৰ ইঞ্চুৰেঞ্চ কৰি দিব পাৰিব ধন্যবাদ